নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰে 12600টা পদৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ লিখিত পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হল উপকৃত হ'ব বুলি আশা কৰিছো এই ভিডিঅ'টো শেষলৈ চাব তেনেহলে আহকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো আহক কুৱেশ্যন যতীন্দ্ৰনাথ দুৱাৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰ শুদ্ধ এনসাৰটো হ'ব সি বনফুল কুৱেশ্যন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো মনুমতি কুৱেশ্যন অটল বিহাৰী বাজপেয়ীয়ে কিমান চনত ভাৰত ৰত্নৰ সন্মান লাভ কৰিছিল ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হৈছে এ নম্বৰটো 2015 চনত অটল বিহাৰী বাজপেয়ীয়ে ভাৰত ৰত্ন সন্মানখন লাভ কৰিবলৈ সক্ষম হৈছিল কুৱেশ্যন বাংলা গদ্য সাহিত্যৰ জনক কোন ইয়াতে অপচন কেইটা দিয়া হৈছে ইয়াতে শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আৰু এটা কথা জনাই থব বন্ধুসকল ইয়াতে যদি আপোনালোকক কোৱেশ্যন দিয়ে যে অসমীয়া গদ্য সাহিত্যৰ জনক কোন ইয়াৰ এনসাৰটো কি হ'ব আপোনালোকে ভিডিঅ'টোৰ কমেন্টত নিশ্চয়কৈ জনাব কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো এলেন এক্টিভিয়াম হিউম কুৱেশ্যন অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব ডি নম্বৰটো কালিদাসে অভিজ্ঞানম শকুন্তলমখন ৰচনা কৰিছিল কুৱেশ্যন হিমান্ত গান্ধী নামেৰে খ্যাত ব্যক্তিজন কোন ইয়াতে আপোনালোকক চাৰিটাকৈ অপচন দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব বি নম্বৰটো খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী নামেৰে জনা যায় কুৱেশ্যন গৌতম বুদ্ধৰ প্ৰকৃত নাম কি ইয়াতে আপোনালোকক এ বি সি ডি চাৰিটাকৈ অপচন দিয়া হৈছে ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব এ নম্বৰটো সিদ্ধাৰ্থ গৌতম বুদ্ধৰ প্ৰকৃত নাম হৈছে সিদ্ধাৰ্থ কুৱেশ্যন ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় ইয়াতে আপোনালোকক অপচন কেইটা দিয়া হৈছে এ বি সি ডি ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ এনসাৰটো হ'ব সি নম্বৰটো চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় আজিৰ এই ভিডিঅ'টোৰ আমাৰ অন্তিমখন প্ৰশ্ন হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এই প্ৰশ্নটো আপোনালোকলৈ এৰিছো আপোনালোকে ইয়াৰ এনসাৰটো ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব তাহাক বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো